নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ভণ্টি আৰু মই পূৰা পিঠাগুড়ি খুন্দাত ব্যস্ত, কিয়নো কাইলৈ মাঘৰ বিহু উৰুকা। কাইলৈ যাতে একো কামেই নাথাকে হাতত, সেইবাবে আজি সকলো কাম কৰি ৰেডি হৈছোঁ। আৰু ময়ো পূৰা ব্যস্ত হৈ পৰিলোঁ মেজিৰ সজাত। আৰু কাইলৈ যিহেতু উৰুকা, সেয়েহে ৰাতিপুৱাই ভেলাঘৰ এটা বনাব লাগিব। আৰু আজি যদি মেজিটো বনাই থওঁ, কাইলৈ অকণ সহজ হৈ থাকিব। সেইবাবে আজি মেজি প্ৰস্তুত কৰাত পূৰা ব্যস্ত হৈ পৰিলোঁ। আৰু আধা আধি প্ৰায় সম্পূৰ্ণ হ'লেই মেজিটো বনাই। আৰু সকলোকে মোৰ তৰফৰ পৰা মাঘৰ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মোৰো মেজি সম্পূৰ্ণ হ'ল। এইটোৱে হৈছে আমাৰ মেজিটো, খেৰ, নৰা আৰু কলৰ শুকান পাতেৰে প্ৰস্তুত কৰিছোঁ মেজিটো। কেনে হৈছে এবাৰ জনাব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।